নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটি বৰগীতৰ ৰাগৰ টিউটৰিয়েল লৈ আহিছোঁ। আহক আমাৰ ভিডিঅ'টি আজিৰ ৰাগ হৈছে ধনশ্ৰী। মই প্ৰথমে ধনশ্ৰী ৰাগৰ বিষয়ে অকণমান কৈ দিছোঁ। ধনশ্ৰী ৰাগৰ গায়ন সময় হৈছে বিয়লি। মুখ্য স্বৰ খৰচ চা আৰু সাংবাদিক স্বৰ হৈছে পঞ্চম পা। এই ৰাগৰ আৰোহণ বৰ্ণ হৈছে সা, কোমল গা, মা, পা, নি, সা। অৱৰোহণ বৰ্ণ হৈছে সা, কোমল নি, ধা, পা, মা, গা, ৰে, সা। ইয়াত আপোনালোকে দেখিবলৈ পাব যে ইয়াত গা আৰু কোমল নি দুইটাই কোমল ব্যৱহাৰ হৈছে। এতিয়া মই ৰাগৰ স্বৰলিপিখিনি গাই দিছোঁ। সা
আজি ৰাতি ইমানেই আছিল। যদি ভিডিঅ'টি চাই ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব। মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।